আচ্ছা যেহেতু স্কুলখন আমি খুলিলোঁ আমি ছাত্ৰবিলাকতো নিশ্চয় আইছি যদি আমি মাতিব পাৰোঁ নেকি এটা এটাকে মাতিব পাৰে মাতি দিয়ক আইছি ৰখি আছে তাতে বহুতকেইটা তুমি এনেই আগৰ পিছে কিবা বেলেগ কাম কৰিছিলা না নাই মই বেলেগ কাম কৰা নাছিলোঁ আপুনি বোলে কিবা কৰিছিলে মই কৰিছিলোঁ এটা কাম নকৰাকৈ নহয় এটা মানে সুধা চাকৰি দি আহিছোঁ কি হ'ল তোমাৰ ফাৰ্ষ্টতে মই কাজিৰঙাত আছিলোঁ খেতিয়কত দাঁত মাজা চাকৰি এটা আছে খেতিয়কত দাঁত মাজো আৰু বানপানী হ'লে ঘৰক বেছি দিবা যাওঁ এনেকৈ কৰিছিলোঁ চাকৰি আছিল চাকৰি ভালেই আছিল দৰমহা পাতি বেয়া নহয় তোমাৰ 20 ডাউনত তাতকৈ আৰু পিছত ভালেইতো ভালে তথাপিতো আৰু হাজাৰ হওক এটা মাষ্টৰ পঢ়াব পাৰিছিলোঁ তাতে কি ৰাখোঁ ন এতিয়া সেইকাৰণে আৰু ধৰ এখন নতুন স্কুল যিহেতু খুলিলোঁ এতিয়া কিবা এটা কৰিম আৰু ভাঙাই ভৰা হ'লে ন সেইকাৰণে আমাৰ ছাত্ৰখিনি মাতিব পাৰোঁ মাতি দিবা আচলতে মাতিব লাগিছিল নেকি নেক্সটটো মাতি দিবা লেখাই আছে তাতে বহীটোত চাই ল'ম ন চাই ল'ব পাৰি যোৱা যায় না নাই ইমান মনতো নাথাকে এইবাৰ আছে কুৰকুৰি মাতি দিয়া কুৰকুৰি আছো তুমি আচ্ছা আইছে তুমি কুৰকুৰি ন নামটো ভালেই বঢ়িয়া নাম আচ্ছা তুমি কচোন ডাঙৰ হ'লে তুমি কি হ'বা মই মাংসৰ দোকান মাংস দোকান কি মাংস দোকান কাউৰীৰ মাংস কি কয় তাকেতো কাউৰৰ মাংসৰ দোকান দিব তুমি ছাগল না হাঁহ পাৰ কিমান আছে কাউৰীৰ মাংস দিবা ঠিকে আছে সেইটোৱে তুমি কৰিবা তাৰমানে ভৱিষ্যতে সেইটোৱে খাবাইছ আচলতে ভৱিষ্যত আছে উজ্জ্বল ভৱিষ্যত একদম তুমি যাব পাৰা তুমি হ'ব যোৱা তুমি যাবা আচ্ছা কুৰকুৰি না ফুৰফুৰি এইটো গেল কিবা নেক্সট আছে মুচুকুন্দ আহিবা নমস্কাৰ মুচুকুন্দ ন ভাল নামটো ভাল লাগছে ভৱিষ্যত আছে তুমি কচোন তুমি ডাঙৰ হ'লে কি হ'বা মই সাধাৰ দোকান সাধা বেপাৰী কি ভৱিষ্যতে অসমৰ আমাৰ আলা তুমি সাধা বেপাৰটো কিয় বাছি ল'লা বাংলাদেশী অসমত আহি অসমৰ পৰা লুটিছে মই অসমীয়া হৈ কিয় তাৰমানে তুমি বাংলাদেশী মাৰিবা এইবাৰ অসম হেৰি দিছে আৰু অসমীয়া তেজৰ গৰম দেখিছে সাধা বেপাৰ কৰিব যি নহওক ভৱিষ্যত ভাল পাৰিব খাই অসমত সাধা বেছি যাইতো বঢ়িয়া তুমি যাব পাৰ বঢ়িয়া এইবাৰ আছিল তোমাৰ দ্ৰৌপদী মাতি দিয়া দ্ৰৌপদী আহা তুমি নমস্কাৰ তুমি দ্ৰৌপদী ন দেচোন তুমি ডাঙৰ হ'লে তুমি কি হ'বা নৰ্তকী কি বস্তু ইংৰাজীৰ লগত নাচায় নৰ্তকী নাচে যি নাচে সেইটোৱে তাৰমানে তুমি নাচবা ঠিক আছে বাৰু তুমি কি গানত নাচবা নাগৰান নামত ভালেই বেছি নাগৰান নামত আকৌ ষ্টেজত ন ভাল হ'ব লাগে ভৱিষ্যত আছে এলা দেশৰ ভৱিষ্যত এলাই আজি এতিয়া তুমি কচোন বহুদল এইবাৰ মাথা ভাল আছিল নেকি চাওঁ এইবাৰ আছিল তোমাৰ যমুনা মিষ্টাৰ যমুনা সোমাই আহা মিষ্টাৰ ইমান বিশেষ নমস্কাৰ মিষ্টাৰ তুমি যমুনা ন আচ্ছা তুমি কচোন তুমি ডাঙৰ হ'লে কি হ'বা গাখীৰৰ বেপাৰ কৰিম ছাৰ গাখীৰৰ বেপাৰ কি গাখীৰ কুকুৰ মেকুৰী মানে তুমি কুকুৰৰ গাখীৰ বেচবা কি কয় কুকুৰৰ গাখীৰ বেচবা তুমি যে কুকুৰ গাখীৰ বিক্ৰী কৰিম বুলি ভাবিছ তুমি কেনে ধৰণৰ বা কিনি আনো আমাক অলপ বুজাই দিবাচোন তুমি এইটো খাই লাগিব গৱেষণা কৰিব লাগিব ন চাইণ্টিষ্ট আহিব ক'ৰ পৰা আহিবতো এইটো আমেৰিকাৰ পৰা মাতিছোঁ আমেৰিকা ন সঁচাতে পাইছি বাংলাদেশৰ পৰা আহিবা নহয় তাকেতো মাৰিব আচ্ছা তুমি কচোন দুটা ফুলৰ নাম কোৱা এটা গোলাপ ফুল এটা ৰাতি খোৱা ফুল ৰাতি খোৱা ফুল কি ৰাতি খোৱা ফুল এনেকৈ খাই যিহেতু চাওঁ এই কি গিলি গালে দেখিছা ওৱান শ্বপ পাইছি ই ওৱাইন শ্বপ পাইছে খালি স্কুল নাপে বাপু ৰাতি খোৱা ফুলত গিলি গৈছে দেখিছা না খাব নেকি অলপ হয় ক'ত খাবা আছা তই মোক যা কচকে অলপ আকৌ যা উলিয়াই দিবা উলিয়াইছি এই কোক গেছি কৰি যা হ'ব যা তোৰ বাপু এডমিশ্যন হ'ব যা তই চাই আছে আৰু থিয় হৈ যা নমুনা মানে ক'ৰ পৰাই মাতে এই ক'বা নোযোৱা ক'ৰ পৰাই এলা তাকেতো হয় বাৰু কিবা এটা মাথা ভাল আছিল নেকি আৰু মাতো নামটো কি আছে এইটো ফোনটো ধৰকচোন
হেল্ল' মই স্কুলৰ পৰাই কৈছোঁ হা হয় নেকি আহিব দিব পাৰে আমি স্কুলত ট্ৰেইনিঙে লৈ আছোঁ আজি চলিবিলাকৰ ইণ্টাৰভিউ লৈ আছোঁ বয়সটো ৰখছোঁ বয়সটো হয় নেকি দিয়ক ঠিক আছে আহিবা এটা গাৰ্জেনে ফোন কৰিছে আচ্ছা মানে লকডাউনৰ কথাটো ছোৱালীটোৰ এতিয়া বয়স তোমাৰ 14 বছৰ হৈছে 14 হ'বই আজিকালি হ'বই লকডাউনত বুঢ়া আহিছে ছোৱালী বুঢ়া আহিছে। হ'লে এতিয়া প্ৰথম মানত লাগি দাম সুধিছে সুধি এতিয়া মই ছোৱালীটোক লৈ আহিবা ক'লো এতিয়া ছোৱালীটোৱে কৈছে মই আকলাই আহিব পাৰিম এতিয়া দেউতাকৰ গাড়ী লৈ আহিব কথা বাচ্ছা তাত নাম লিখা কথা নাই আমি এৰিব পাৰিম আচ্ছা সেই 14 বছৰীয়া বুঢ়াটো আহিয়ে নাপলাক 14 বছৰীয়া বুঢ়াটো অহাৰ আগত এটা মাতিয়ে দিম নেকি মাতা ভাল এইবাৰ যে চোতাদন মাতিৰা ছটাদন কি নামে বেলেগ নাম আইবা ৰ চলিবা কেনা ডেঞ্জাৰ হ'ব ছটাদন হুমে আছো নমস্কাৰ বা তই চোতাদন অঁ আচ্ছা কচোন তই কি জানা চব জানো মই চব জানা ন অঁ দে তই কচোন A for এ ফল আলু B for বি ফল বেঙেনা C for চি ফল চয়াবিন কি সৰে নাম কৈ আনিতে তাকেতো হে তই কি খাবই জানা নেকি চব অঁ তই সৰ্বভোজী প্ৰাণী নেকি অঁ হ'লেও বুজিবালি মই কি মালে হে বাপৰে নমুনা আহে কিন্তু আমাৰ তাত ন আহি থাকে স্কুল কৈছো না এইবাৰ কি হ'ব তই যা পাৰিবি যা তই যা যা ভাগাৰ লাগি গ'লে কি কয় সেই পুৱাৰ পৰা ইণ্টাৰভিউ লওঁতে বাপা নমুনা আহে কিন্তু আমাৰ তাত হে ক'বা নৈছো আমাৰ স্কুল অলপ হেৰি হ'ব এইবাৰ ফোন কি এইটো কি এইটো পাঠশালা হা ইয়াক বহিবাৰ কাৰণে বোলে চেয়াৰ দিবা লাগে ৰিক্সা আর স্কুল পাঠশালা স্কুল মই হেডমাস্টার মই তো এসিস্টেন্ট তো গম পা না কোনে পঠাইছি তো মায়ে কথা লাগলো মায়ে বতাইছে ফোন কৰাটো নেকি 14 বছৰ নাই কি বুলি যে কৈছিল তই নেকি ইত্যাদি ফোন কৰিছে গাৰ্জেন যে আমাৰ মই তই বাইকৰ চাবি ঘূৰি যাব না কা ব্যাখ্যান লৈ লো তই গাড়ী লৈছা গাড়ী লৈ লো না হ'ব পাৰে লকডাউনৰ চলি শিক্ষাৰ অভাৱত আজি হ'ব পাৰে দেউতাৰে গাড়ীখন লৈছা ভালে হৈছে বেয়া কৰা নাই ইয়াক কিমান মানত দিয়া মানে ইয়াক প্ৰথম মানতে দিবা লাগিব সিমানতে দিবা লাগিব ই আগত নৰব গলে নৰব তাৰ মছনে কৈ দেচোন আচ্ছা তই কো মানে কি কৰি ভাল পা স্যার মই সব কৰি ভাল পাওঁ আৰু হয় নেকি গাড়ী চলি বেছি ভাল পাওঁ গাড়ী চলি মছনে কৈ গান পাইও পাই তই ডাঙৰ হ'লে কি হ'ব ইচ্ছা মই ৰাইডাৰ হ'ম ৰাইডাৰ দেশৰ উন্নতিয়ে জল পট উন্নতি আমাৰ ক'ত যাবা তুমি বাইক চলে ঘূৰিম আৰু চব ঘূৰিম চব ঘূৰিবি আকাশে বতাহে চব জানো পাহাৰ ভৈয়াম এলা ঘূৰিব গম পাইছো আচ্ছা নামটো লিখি দিয়ক নামটো মানে নামটোৰ হ'ব নামটো কি নাম মোৰ নামটো এতিয়া মোকতো গাঁৱত চবে বেকাৰ চলি বুলি চিনি পায় পাব নাপাব চবে জানে এতিয়া চকলেট বয় বুলি আপোনালোকে লিখি থওক চকলেট বয় নাম ফালি পাইছে চকলেট বয় কিবা চকলেট বয় কিবা প্ৰিন্সো লগে লৈ আজিকালি ইছ বাপা প্ৰিন্স চকলেট মই যাং নাকি ইয়াৰ বহালকতো চেয়াৰ এখন দক বহু দক মাতিতে তাতে বহ বহিবা জানিলে মাতিয়ে বিৰাতে তাতে বহ এতে নবহো এগলা ভাল আগতে চেয়াৰ এখন দক হয় না পাৰিবি তই যা বাপা দক যাং মই নাই নুহুদু যা তোৰ হৈ গৈছি বাপা তোৰ ইণ্টাৰভিউ যাব পাৰা কম নাই নহয় স্কুল নাই কম নাই এতিয়া ভেটেনেৰি কৰিব লাগিব পিছি দিয়া হৈ যাব তেতিয়া যা মুৰা খাবা যা যাই থাকো মানে আমি সমাপন কৰোঁ যিহেতু নাই আমি তালা চাবা কাৰণে যাম হ'ব লাগিছিল হাই গাইজ আপোনালোকে আমাৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিব কিবা যদি ভুল হৈছে কমেণ্টত জনাব জয় আই অসম